কৈ দিয়া বাবা না হাই কৈ দিয়া হাই কৈ দিয়া শুই যা সৰু হ'ল নাই হাই কৈ দিয়া তেনেকৈ নকয় হাই ৱেলকাম বেক টু মাই চেনেল ৰিয়েল উইথ মি মই পাৰিলে ব্লগ মোৰ চেনেলৰ এটা আছামিজ ব্লগলৈ আদৰণি জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে ছেফ আছে আৰু লাইফটো পূৰা এনজয় কৰি আছে আজি কিবা অৰ্ডাৰ কিবা কোৱা হাই কৈ দিয়া আজি হ'ল শুক্ৰবাৰ হয়নে হাই কৈ দিয়া হাই পেলাই মই বিচনা পৰাই নাই বিচনা পৰি পেলাই আছেই সিহঁতক খিচিৰি বনাই ল'লোঁ তাৰ আগতে মামাম খাবা নাই মামাম খাবা ক'ত দুখ পালা কৈ দিয়া তুমি ক'ত দুখ পালা জিভাহে পাইছা তুমি তোমাৰ জিভা কোনখন জিভা এইখন নাই 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 সদায় হাই কৈ দিয়া হাই কৈ দিয়া ঠিক আছে তেতিয়াহ'লে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ এনেদৰে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে আৰু ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি আৰু পোনপ্ৰথমবাৰ ভিজিট কৰিছে তেতিয়া প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিহে যাব কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে পি চাবি হাই কৈ দিয়া হাই এটা গা ধুলে সৰুটোৱে গা ধুলে ই গা নাই ধোৱা এইটো লেতেৰা হৈ আছে হয় নাই লেতেৰা হৈ আছে গা ধুবানে তাত গা ধুবাগৈ বাথৰুমত ধুবাগৈ তাতহে গা ধুবা তাতহে গা ধুবা নি তাতহে গা ধুবা নি চকু দি পেলাই মাৰি দিয়ে কেনেকৈ মাৰে চকু দি কিছটা কেনেকৈ দিয়ে কিছ কেনেকৈ দিয়ে নিদিয়ে লাষ্ট আহিছে ভালদৰে বিচনাখন ভাবিছোঁ পাৰি লওঁ পোৱালিকেইটা আছেই উল্টা পুল্টা কৰি মেলি তথাপিতো বিচনাখন পাৰিবলৈ শান্তিৰে দিলে আৰু সেইকাৰণে পটাপট বিচনাখন পাৰি লওঁ এটা বাহিৰত আছিলে হয়তো আৰু এটা পনপনাই ঘূৰি ফুৰিছিলে তেনেকৈয়ে কাম কৰিবলগীয়া হয় উপায় নাই মেনেজ হৈ যায় আৰু কোনোমতে হেল্ল' এভৰিৱান এতিয়া 11:30মান বাজিছে পোৱালিকেইটা হোৱা এঘণ্টামান হ'ল 10:30মানত শুইছিলে তথাপিতো উঠিছিলে মাজতে এটা তথাপি আকৌ তাক লৈ পেলাই নি আকৌ খুৱাই দিলোঁ এতিয়া শুই আছে তাক তথাপিতো ডাঙৰটোৱে খৰ মাৰি আছে সি উঠিব পাৰে ঠিক নাই আৰু মই খালোঁ খিচিৰি তেতিয়া যে ভালকৈ খিচিৰি নাখালে এতিয়া উঠিলেহে আকৌ খুৱাই দিব লাগিব তেহেঁতক কেতিয়াবা ভোক লাগি নাথাকে ন সদায় একেটা টাইমতে খুৱাব মানে সদায় যে খায়ে থাকিব সেইটোতো কি কথাটো তেহেঁতৰতো ল'ৰা ছোৱালী মনহে সেইকাৰণে আজি ভালকৈ ৰাতিপুৱা নাখালে আকৌ উঠিলে খুৱাব লাগিব তেতিয়া খাই তেনেকৈ চাব লাগিব তাকে তেতিয়া শুই আছে ভাবিলোঁ মই মোৰ কামখিনি কৰি লওঁ আজৰি হৈ লওঁ মোৰ কাম বন কৰি আজৰি হ'লোঁ তেতিয়া শুই আছে যিহেতু ৰুমটো সাৰিব নোৱাৰোঁ সেইকাৰণে মুচিয়ে দিলোঁ বাকী বস্তুখিনি চিজিল কৰিলোঁ মাত্ৰ কাঁহীকেইখনমান ধুবলৈ আছে কাপোৰ ধুলোঁ মানে মেচিনততো প্ৰায়খিনি ধোৱা হ'ল মাত্ৰ দুটামান থাকি গৈছিলে সেইকেইটা ধুলোঁ আৰু এতিয়া পূৰা আজৰি হৈ আছোঁ তেহেঁতি এৰা খিচিৰিখন মই খালোঁ ভাত খামগৈ অলপ দেৰি পাছত তেহেঁতি কাৰণ খৰ মাৰি আছে যিহেতু কাৰণে তেহেঁতক এৰি থৈ যোৱা নাই তেহেঁতৰ ওচৰতে আছোঁ সেয়াই এতিয়ালৈকে আপডেট লাইফটো এতিয়া আজিৰ দিনটো এনেদৰে পাৰ হৈ গৈ আছে আৰু তেহেঁতি উঠিলে এতিয়া চব আকৌ ৰুমটো লণ্ড ভণ্ড কৰিব মই চব জেগাত থৈ দিছোঁ তেহেঁতি উঠিলেই চব লণ্ড ভণ্ড কৰিব তাৰপিছত মই এতিয়া অলপ দেৰি ৰেষ্ট লৈ আছিলোঁ ৰেষ্ট লোৱা নাছিলোঁ আচলতে ব্লগ 3টা এডিটিং কৰিলোঁ দুটা ব্লগ এটা ভিডিঅ' আৰু ভাবিলোঁ এডিটিং কৰি লওঁ তাৰ পাছত আপোনালোকৰ লগত কথা পাতিম কাৰণে এডিটিং কৰি ল'লোঁ আৰু অকণমান ৰেডি হৈ ল'লোঁ সেয়া তেহেঁতৰ লগত লাগি থাকোঁতে ৰেডি হ'বলৈ টাইমেই নাপাওঁ সেইকাৰণে ভাবিছোঁ তেতিয়া শুই থাকোঁতে ৰেডি হৈ লওঁ আকৌ তেহেঁতি উঠিলেতো বেয়া হ'বই লাগিব মানে চুলি তুলি জপৰা হ'বই আৰু লগত থাকোঁতে সেইকাৰণে আচলতে মই প্ৰতিটো সময়ত আপোনালোকৰ লগত মমেণ্টবোৰ শ্বেয়াৰ কৰিবলৈ বেয়াও পাওঁ কাৰণ ভয়ানক অৱস্থাও হৈ থাকে কেতিয়াবা সেইকাৰণে ঠিক আছে তেতিয়াহ'লে আৰু দিনটো কি কি কৰোঁ কি কি নকৰোঁ অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব তেতিয়াহ'লে ভিডিঅ' আগলৈকে লগ পাই আছোঁ অলপ দেৰিকৈ বাবজান উঠিলানে বা হাত খোৱা ষ্টাইল চোৱা মোৰ আহিছে
Ayo. 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 Aku bisa buat di pai. Ai fele tau? Emang ডাঙৰ tau? Oh. Hai kau dia. Hai kau. Hai kau dia. ব্লগটো 8 দিনা কমপ্লিট কৰিব নোৱাৰিলোঁ বাবে ভাবিছিলোঁ 5 দিনা কণ্টিনিউ কৰিম, কিন্তু 5 দিনা সেয়া অকণমান এনেই জাষ্ট দেখুৱাবলৈ হ'ল আৰু পাছত কণ্টিনিউ কৰিব নোৱাৰিলোঁ। আচলতে সিহঁতি ইমান উৎপাত কৰে কোনোবা এদিন, মানে অকল বাহিৰত থাকিবলৈ বিচাৰে। সেইদিনাখন আচলতে মোৰ ব্লগ ষ্টাৰ্ট কৰিলেও কমপ্লিট মই কেতিয়াও কৰিবগৈ নোৱাৰোঁ। বহুত দিনৰ পৰা মোৰ তেনেকুৱাই হৈছে, উপায় নাই। আই হোপ আপোনালোকে বুজি পাব। ত' তেনেকৈ মই 2-3 দিনৰ ব্লগ মিলাবলগীয়া হৈ গৈছে। তেনেকেই এনজয় কৰিব বুলি আশা কৰিলোঁ। আৰু মই বেলেগ এটা ভিডিঅ' বনাবলৈ লৈছিলোঁ আচলতে, সেইকাৰণে মংগলসূত্ৰ পিন্ধি আছিলোঁ, অকণমান আই মেকআপো কৰি আছিলোঁ, কিন্তু ভিডিঅ'টো আনকমপ্লিট হ'ল। সেইটো ভিডিঅ' কমপ্লিট কৰি আপোনালোকৰ আগত সোনকালে শ্বেয়াৰ কৰিম বাৰু। কৈ দিয়া এতিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কোৱা, কোৱা, হাই কোৱা, হাই কোৱা। নোকোৱা নি? হাই নোকোৱা নি? হাই নোকোৱা নি? সৰু তুমিহে ওলাই আছা। কি খাইছা? পপকৰ্ন। ফাইনেলি আজি শেষ কৰিবগৈ লাগিব আৰু যিকোনো প্ৰকাৰে ব্লগটো ষ্টাৰ্ট কৰি থোৱাৰ বাবে মই 3 দিন হ'ল আৰু আজি শেষ কৰিছোঁ। আৰু এয়া মই খিচিৰি বনালোঁ এটলিষ্ট 7:30 বাজিছে এতিয়া, আৰু ইহঁতক খুৱাই লওঁ। এয়া ঠিক আছে, খুৱাই কৰি লৈ পেলাই আপোনালোকক লগ পাইছোঁ, চাই থাকিব, বৰ নহ'ব আই হোপ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল ইয়াৰ উইথ মি। এই ব্লগটো কণ্টিনিউ কৰা 2 দিন হৈ গ'ল। কালিতো ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ, কিন্তু বিশেষ একো কৰিবই নোৱাৰিলোঁ। 1 মিনিট 2 মিনিটমান কৰিব পাৰিলোঁ, আৰু ভাবিছোঁ আজি ফাইনেলি কৰিবই লাগিব, যি হৈ যাওক। আজি পোৱালিকেইটা এটাকৈ শুইছে। এতিয়া এটা শুলে আৰু এটা আছে খেলি। আজি তেহেঁতৰ কাৰণে নতুন বস্তু আহিছে, আপোনালোকক দেখুৱাম বাৰু অলপ পাছতে। আৰু এটা শুই আছে। এনেকৈ শুলে আচলতে মোৰ কষ্ট হয়, দুইটাকে মানে সমানে টাইম দিবলগীয়া হয়, সেইকাৰণে দিগদাৰ হয়। কেতিয়াবা কাৰোবাৰ মানে মেনেজ কৰিব নোৱাৰিলে তেতিয়া শুব নোৱাৰে, তেতিয়া প্ৰব্লেম হয়। আৰু মোলৈও বস্তু আহিছে নতুন, চেনিটাইজ কৰা হৈ গ'ল, দেখুৱাই দিছোঁ বাৰু। আচলতে আনিছিলে 2টা, কিন্তু এটা অলপ গণ্ডগোল হ'ল, এইটো ৰিটাৰ্ণ কৰিব লাগিব। এটা হ'ল এইটো নাইটি। কেনেকুৱা লাগিছে জনাব। চিম্পুল হয়, গৰমত পিন্ধিবলৈ ভালেই কমফৰ্টেবল হ'ব, কটন হয়। আৰু ব্লু কালাৰ মই পিন্ধা নাছিলোঁ। নাইটিটো খালি অকণমান তলৰফালে চিলাব লাগিব, আৰু হাতখনো চিলাব লাগিব। মেচিনত নামাৰোঁ, মই হাতেৰে চিলাই দিম আৰু ফিল্টাৰটো তাত থৈছোঁ, উপায় নাই, ল'ৰাকেইটাই খুলি দিয়ে তলত তলে, সেইকাৰণে তাত থৈছোঁ। আৰু এইটো চিলাই ল'ম মই এতিয়া, আপোনালোকে চাই থাকিব তেতিয়া ভিডিঅ'টো শেষলৈকে। এতিয়া 1 বজা নাই, 12:50 হৈছে। ঠিক আছে, এইটো চিলাই কৰি আজৰি হৈ লৈ আপোনালোকক লগ পাইছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আচলতে মোৰ ওচৰত মেচিন নাই, বেলেগক চিলাবলৈ দিয়াতকৈ ভাবিলোঁ হাতেৰে চিলাই লওঁ। জানোৱেই যেতিয়া হাতেৰে চিলালেও কোনো প্ৰব্লেম নাই, কাম চলি গ'লেই হ'ল। হয় নহয় জনাব। কাৰণ এতিয়া লকডাউনত ইমান খৰচ কৰি থকাতকৈ যিটো নিজৰ হাতত বিদ্যা আছে সেইটো কৰাই ভাল। আৰু এতিয়া পোৱালিকেইটাক আকৌ ওলাই যাব লাগে, সেইকাৰণে তাহাঁতক জোতা পিন্ধি লৈছোঁ। জোতা নহয়, চৰি, চেণ্ডেল। তেহেঁতৰ যিবোৰ বাজে যে চেণ্ডেলবোৰ পেপা থাকে, সেইবোৰ হয়, তাক পিন্ধাই লৈছোঁ। এইটো সৰুটো হয়। হাই হাই কৈ দিয়া, হাই। তুমি বহিবলৈহে আহিছে দেখোন নেকি? আৰু এয়াই আছিল পোৱালি দুটাৰ বস্তু, নতুনকৈ অহা তেহেঁতৰ
পাৰ্টনাৰ হয় আচলতে যে এতিয়া চলাব পৰা হোৱা নাই পাৰফেক্টলি মানে ঢুকিয়ে ভালকৈ নাপায় ডাঙৰ হ'লে অলপ ডাঙৰ হ'ব লাগিব এই দুখন চলাবৰ বাবে এতিয়া ইয়াক খুৰীয়েকে উঠাই দিছে সৰুটো ইমান এক্সাইটেড নহয় বাৰু চাইকেলৰ প্ৰতি তথাপিও ফাৰ্ষ্ট টাইম উঠিছে আৰু কিন্তু পাছত ইমান উঠিবলৈ আচলতে ইচ্ছা কৰি থকা নাছিল আৰু সেয়া আমাৰ ডাঙৰ বেটা উঠিবলৈ সাৰ পাইছে আৰু ভাবিছোঁ অকণমান দেখুৱাই দিওঁ তাৰ একদম গা মূৰা চিষ্টেম সি কেনেকৈ মানে উঠে টোপনিৰ পৰা সি ইমান সাধাৰণতে নাকান্দে বাৰু টোপনিৰ পৰা ঘপককৈ সাৰ পাই গ'লে উচপ খাই তেতিয়াহে কান্দে এনেই সদায় চিম্পুলকৈ উঠে সৰুটো চিম্পুলকৈ উঠে কেতিয়াবাই উচপ খালে বা কিবা ডাঙৰকৈ চিঞৰিলে কোনোবাই তেতিয়া কান্দে নহ'লে নিজে যেতিয়া সম্পূৰ্ণ টোপনি ভাং মানে কমপ্লিট হয় তেতিয়া নাকান্দে সকলো ল'ৰা ছোৱালী চাগে যেতিয়া টোপনিটো পূৰ হয় তেতিয়া নাকান্দে সেইটোও তেনেকুৱাই বাৰু কিন্তু টোপনিৰ পৰা উঠি ৰক্ষা নাই বাহিৰলৈ ফুৰিবলৈ যাবই সেই তেতিয়া নিনিলেহে কান্দিম লাট কৰিতে হাই কৈ দে হাই 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 বহুত দেৰি খোলা ভাতিটো কোঠাই তুমি বহুত দেৰি খোলা কুচলে আহা কুচলে আহিবানে লেলাৱতি উলিয়াইছে গৈ কুচলে আহিবানে গা মুইছে আমাৰ গোসাঁই গা মুইছে আহা 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 Misik masak hahi Baca tenda cycle चलाते पुपू जा हाय क्या पेंट पिन लबा आज ठंडा ना पेंट पिन्धिब লাগিব ठेंडेल पिन्धिब লাগিব ता पाथते এয়া মই কৈছিলোঁ খোৱা কমপ্লিট কৰিলে আৰু এতিয়া বাহিৰলৈ এপাক নোলোৱাকৈ কেনেকৈ থাকে তাহাঁতি কেনে চিঞৰ বাখৰৰ ফলত তাহাঁতক উলিয়াই আনিবলগীয়া হ'ল বাহিৰলৈ এয়া উলিয়াই আনিছোঁ অকণমান ধুনীয়া ধুনীয়া বতাহো মাৰি আছে ৰ'দো দিয়া নাই সেইকাৰণে উলিয়াই আনিলোঁ এতিয়া ল'ৰাকেইটা শুলে এদিনৰ কাৰণে আজৰি হৈছোঁ আৰু ৰাতিপুৱা আকৌ সাৰ পাব তেহেঁতৰ ডিউটি আকৌ ষ্টাৰ্ট হ'ব একে ডিউটি আৰম্ভ হৈ আছে এইকেইদিনৰো এতিয়া মই খাইছোঁ হৰলিক্স পাতলাকৈ খাইছোঁ ঠিক আছে আজি এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পালে চাই এই 3 দিনৰ ব্লগটো ঠিক আছে অন্য এটা ভিডিঅ' বা ব্লগত লগ পাম বাই বাই থেংকছ ফৰ ৱাচিং এণ্ড গুড নাইট